বন্ধু চাবলৈ ওলালো। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ' বিউটি টিপছ এণ্ড পাকঘৰলৈ। আজি আমি তিনি বন্ধুৱে কিলিং পাৰি কথা পাতি আগৰ দৰে গান গাম। চিঞৰি 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 বন্ধু আন্টি যাও ন ওইটো বন্ধু বন্ধু চাবলৈ ওলোৱাৰ আগতো অকণ মুখখন যত্ন কৰিবই লাগিব। তাৰ বাবে মই মামা আৰ্থৰ এটা ফেচিয়েল কিট আনিছিলোঁ। আহকচোন চাওঁ কেনেকৈ কৰিলোঁ, কি কৰিলোঁ। মামা আৰ্থৰ লৈ লৈছোঁ। এইটো মই এইকেইটা 6টা আহিছে। তো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ গোটেইকেইটা আছে। এতিয়া মই এটা এটাকৈ কৰি যাম আৰু আপোনালোককো দেখাম। অলপমান পানী লৈ লৈছোঁ, শুকাই গৈছে নহ'লে পানী অলপ লগাই লৈছোঁ। বেছি জোৰ জোৰছে নিদিব, একদম লাহে লাহে একদম কৰিব লাগে। বেছি জোৰকৈ কৰিলে ভাল হাত চাই বেয়াহে হ'ব। মই ইমান ভালকৈ নাজানো, কিন্তু মই যেনেকৈ কৰোঁ তেনেকৈ দেখাইছোঁ। মই কেনেকৈ ফেচিয়েল কৰোঁ সেইটোৱে দেখাইছোঁ আচলতে। এইটো হৈছে জেলটো। এইটো এতিয়া অলপ উলিয়াই লৈ এইটো মই ইমানটো লৈছোঁ। লৈ পিনি যেতিয়ালৈকে পূৰা স্কিনত হেৰি হৈ নাযায় তেতিয়ালৈকে মাছাজ কৰিব দিছে। অবজাৰ্ভ হৈ যাব দিছে পূৰা স্কিনৰ ভিতৰত। হৈ গৈছে। এতিয়া 4 নম্বৰ ষ্টেপ। এইটো হৈছে মাছাজ ক্ৰীম। এইটো মই লৈ লৈছোঁ, ধুনীয়াকৈ লগাই ল'ম। ইমান ভাল লাগিছে, লগোৱাৰ লগে লগে মুখখন একদম ঠাণ্ডা লাগি গৈছে। পাঁচ নম্বৰ।
আৰু দুবাৰ কৰিব পাৰিম আৰু মই ইমান বেছি নাহে কম আহে কিন্তু দুবাৰ কৰিব পাৰিম আৰু এতিয়া হৈ গৈছে একেবাৰে শেষৰটো আছে শেষৰটো এইটো ক্ৰীম হয় তো মই অলপমান লৈ লৈছোঁ ক্ৰীম ওলাইছে ধুনীয়া ভাল লাগিলে একদম মুখখন একদম ভাল লাগি গৈছে ঘৰতে যদি পাৰ্লাৰ নগৈ ঘৰতে যদি কৰোঁ বুলি ভাবে এইটো আনি কৰিব পাৰে মামা আৰ্থৰ ঠিক আছে চিৰাম কিমান যে কাম বন কৰি ওলাইছোঁ বোৱাৰী জীৱন আগতে কোৱা হ'লে বিয়া কোৱা হ'লে চিধা ওলালোঁ আৰু মুখৰ নিকা বিয়া সেয়া মুখৰ ভৰি চব যত্ন ল'লোঁ কিন্তু এতিয়া নাই ধুনীয়া কাম বন কৰিছোঁ আৰু ওলাইছোঁ তো বেবী ক্ৰীম লৈ লৈছোঁ বেবী ক্ৰীমৰ লগত অলপমান ফাউণ্ডেশ্যনো লগাই লৈছোঁ তাৰপাছত সোমালোঁ ৰিলায়েন্সত কিবা কিবি অলপ কিনো বুলি আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা অন্য ভিডিঅ'লৈ মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ যাতে আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা অন্য ভিডিঅ'লৈ বাই বাই